हेलो गाइस मैं अन्य এটা ভিডিঅ' লৈ পেলাই আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো মই আপোনালোকক দেখাম যে আমাৰ নগাঁও আমাৰ গৌৰৱ। বৰ্তমান আমাৰ নগাঁৱৰ নিচেই ষ্টেট বেংকৰ সন্মুখতে এখন কি ধুনীয়া পাৰ্ক বনাইছে। পাৰ্কখনত প্ৰত্যেকটো প্ৰতিমূৰ্তিবিলাকে স্থাপন হৈছে। তাৰ এটা মই দৃষ্টান্ত দেখুৱাম আপোনালোকক আৰু নতুনকৈ ব্ৰিজখন বনালে এই ব্ৰিজখনৰ এইখিনি দেখাম। তাকে চাই যদি ভাল পায় চাব কেনে পায় চাওক হা দলংখন ধুনীয়া। আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি কোৱা যায়। দেখাই যাওঁ আজি গাড়ী মটৰো নাই, একদম ধুনীয়া। 26 জানুৱাৰী বুলি বন্ধ, গাড়ী মটৰ একো নাই, ষ্টপ। ধুনীয়া ৰাস্তা, দলংখনৰ কাষটো দুই কাষে দেখুৱাম কি ধুনীয়াকৈ আপোনাৰ আঁকি বাকি কৰিছে, ড্ৰয়িংবিলাক কৰিছে। তাকে দেখি চাওক মানুহ ইমান লেতেৰা, ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি দিয়াৰ পিছতো এই ইয়াত পিক পেলাব, তামোল চামোল খায়। দলংখনত ধুনীয়াকৈ আঁকি দিছে ছবিবিলাক। দুয়োটা কাষ ইমান ধুনীয়াকৈ বনাইছে। ইমান ধুনীয়াকৈ বনাইছে। ইফালে আকৌ দুই কাষত ফুল। এতিয়া দেখাই আছোঁ আপোনালোক পাৰ্কখনৰ পৰিৱেশটো। এখন দলংখন দেখুৱাই আছোঁ। পৰিৱেশটো দেখাই আছোঁ আপোনাৰ দলংখনৰ পৰিৱেশ ইমান ধুনীয়া আছে এতিয়া বৰ্তমান।
এটা কেন শুনতে পাই বনাই দিছে ট্ৰেফিক পইণ্ট আছে SBI গোটেই ঘূৰিছে ইমান ধুনীয়া এখন পাৰ্ক বনাইছে ভূপেন হাজৰিকা এক মিনিট ফিরে আই আমার নগাঁও আমার নেতাজি সুভাষ চন্দ্র বসু জৱাহৰলাল নেহৰু মহেন্দ্ৰনাথ হাজৰিকা, দেৱকান্ত বৰুৱা, হলধৰ ভূঞা, পূৰ্ণকান্ত শৰ্মা আনন্দৰাম ঢেকীয়াল ফুকন নাম গোপীনাথ বৰদলৈ দেখাম আপোনালোকক চালোঁ সঁচাই ক'ব লাগিব নগাঁও আগৰ নগাঁও নহয় ইমান ধুনীয়া এইটো ঘড়ী চুটো দিশৰ পৰা আছে এইটো ঘড়ীটো এইটো ৰাতি হ'লেতো বহুত ধুনীয়া লাগে লাইট চাইট জ্বলি একদম গাত চিত্ৰ হৈ থাকে আছে
ৰাতি হ'লে পূৰা লাইট জ্বলিব, লাইট চাইট জ্বলি যায়।